ওয়েল হেল্ল' আই এম ৰাকিব ভাই। সকলোকে ৭২ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মই এইটো ভিডিঅ'ত গণতন্ত্ৰ দিৱসৰ ভাষণ দিবলৈ লৈছোঁ, যাতে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীয়ে এইটো ভিডিঅ'ৰ পৰা স্কুল কলেজ বা অন্য যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত ২৬ জানুৱাৰী তাৰিখে ভাষণ দিবলৈ সক্ষম হ'ব পাৰে। তাৰ বাবেই আজিৰ এইটো। তাৰ আগতে যোনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি দিব, আৰু যোনে যোনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। তো আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু স্বাধীনতা দিৱসৰ বাবে কিছু জ্ঞান অৰ্জন কৰোঁ। আজিৰ সভাৰ সভাপতি মহোদয় আৰু মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, লগতে মোৰ সমনীয়া বন্ধু বান্ধৱী তথা ভাইটি ভণ্টিসকল, আমি সকলোৱে জানো আজি ২৬ জানুৱাৰী অৰ্থাৎ গণতন্ত্ৰ দিৱস। আজি আমি ৭২ সংখ্যক গণতন্ত্ৰ দিৱস পালন কৰি আছোঁ। প্ৰতি বছৰে ২৬ জানুৱাৰী অৰ্থাৎ আজিৰ দিনটোতে গণতন্ত্ৰ দিৱস পালন কৰি আহিছোঁ, কিয়নো ১৯৫০ চনৰ ২৬ জানুৱাৰী অৰ্থাৎ আজিৰ দিনটোতে ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হৈছিল। আজি আমি ভাৰতীয়সকলৰ বাবে এটা ঐতিহাসিক দিন, কাৰণ আজি ২০২১ চনৰ ২৬ জানুৱাৰী ৭২ সংখ্যক গণতন্ত্ৰ দিৱস। সেইবাবে আমি ৭২ সংখ্যক গণতন্ত্ৰ দিৱস পালন কৰি আছোঁ। যিহেতু ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হৈছিল, সেই দিনটোকে স্মৰণীয় কৰি ৰাখিবৰ বাবে প্ৰতি বছৰে ২৬ জানুৱাৰী তাৰিখে গণতন্ত্ৰ দিৱস পালন কৰা হয়। ধন্যবাদ। अधिनायक जय